হাতত পইচা একেবাৰে নোহোৱা হৈছে গ্ৰেজুৱেশ্যনটো পাছ কৰিলোঁ হয় কিন্তু চাকৰি এটা আশাত ঘূৰোঁতে ঘূৰোঁতে জমা থকা ধনকেইটাও শেষ হৈছে এতিয়া লাহেকেনে ডাঙৰ হৈ আহিছোঁ ঘৰত দায়িত্ব মোৰ আহি পৰিছে হয় দে কিনো কৰিম আগলৈ আৰু শৈশৱৰ দিনবোৰে ভাল আছিলে জানো সেই স্কুলীয় সময়খিনি স্কুলৰ পৰা আহি যি বেগটো থলোঁ আকৌ সেই ৰাতিপুৱাহে দেখোঁ তাৰপাছত দিনটো তোৰ চাইকেলৰ চকাটো লৈ যি আৰু ঠেলি ফুৰিলোঁ তাৰপাছত তোৰ খেলোঁ কাবাডী খেলিম লুকা ভাকু চোৱা চুই তাৰপাছত গধূলিখিনি সময়ত মাৰ গালি আৰু যে বৰষুণ দিয়াৰ পাছত চোতালৰ পানী জোঙাত যে কিমান যে জঁপিয়াইছিলোঁ মনত পৰিলেই সেইবোৰ দিন বেয়া লাগে পাই হয় দেই কি যে নাষ্টালজিক ন পইচা কোনো কথাই নাছিলে আৰু আমিয়ে চাগে সেইটো প্ৰজন্ম যিয়ে নেকি ভিডিঅ' গেম নহয় ধূলি বালিয়ে ঘৰ খেলিছিলোঁ না সেই শৈশৱৰ স্মৃতিবোৰ পাহৰিব পাৰিছোঁ না সেই শৈশৱৰ দিনবোৰলৈ উভতি যাব পাৰিছোঁ এইটো স্মৃতি হৈ ৰৈ গৈছে